সকলোলৈ নমস্কাৰ। মই ৰেখাই আপোনালোক সকলোকে মোৰ এটি নতুন ব্লগলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। আজি মই আপোনালোকক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ সম্পৰ্কত যি আবেদন পত্ৰ আছে, এপ্লিকেশ্যন ফৰ্মখন কেনেদৰে ফিল আপ কৰিব সেয়া জনাম। গতিকে আপোনালোকে ব্লগটি শেষৰলৈকে চাব। যদি আপোনালোকে ভাবিছে টান, ফিল আপ কৰিব নোৱাৰিম, তেনেহ'লে মই আপোনালোকক জনাই দিওঁ এয়া টান নহয়, একেবাৰে ইজি। খালি আপোনালোকে কথাখিনি যেনেদৰে লিখিছে লক্ষ্য কৰিব ভালদৰে, আৰু কেনেদৰে ফিল আপ কৰিব মই আপোনালোকক শিকাই দিম। ব্লগটি আপোনালোকে ভালদৰে শুনিব, চাব, তেতিয়া ধুনীয়াকৈ আপোনালোকে ফৰ্মবোৰ ফিল আপ কৰিব পাৰিব। নিজৰ লগতে ওচৰৰ নোৱাৰাগৰাকীকো আপুনি ফিল আপ কৰি দিব পাৰিব। তেনেহ'লে আহক। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ লক্ষ্য হৈছে মহিলা আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য ক্ষুদ্ৰ উদ্যোগী লাখপতি বাইদেউ হ'বলৈ সহায় কৰা আৰু অনুদান উদ্যমিতা পুঁজি হিচাপে আৰ্থিক সাহায্যৰ জৰিয়তে বাৰ্ষিক ন্যূনতম 1 লাখ টকা উপাৰ্জনৰ সুবিধা প্ৰদান কৰা। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটসমূহৰ সকলো যোগ্য সদস্যাক প্ৰথম পৰ্যায়ত উদ্যমী পুঁজি হিচাপে প্ৰতিজন সদস্যাৰ বাবে 10,000 টকা অনুদান প্ৰদান কৰা হ'ব। দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ বিষয়ে পৰৱৰ্তী সময়ত অৱগত কৰা হ'ব। সেয়ে বাইদেউসকল, আপোনালোকে ধুনীয়াকৈ এই ফৰ্মখন এবাৰ ফিল আপ কৰিবলৈ শিকি লওক আৰু লাখপতি বাইদেউ হ'বলৈ সাজু হৈ থাকক। নিজৰ লগতে নিজৰ পৰিয়ালৰ লগতে নিজৰ ওচৰ চুবুৰীয়া সকলোকে আৰ্থিকভাৱে সফল কৰিবলৈ আগবাঢ়ো আহক। লগতে মুখ্য মহিলা উদ্যমিতা আঁচনিখন সফল ৰূপায়ণ কৰোঁ আহক। এতিয়া ফৰ্মখন কেনেদৰে ফিল আপ কৰিব আপোনালোকে জানি লওক, আৰু যদি নতুন মোৰ চেনেলত প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটি। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান সফল ৰূপায়ণৰ বাবে আবেদন পত্ৰ ফিল আপ কৰিবৰ কাৰণে আপোনালোকক এইখন দিছে চৰকাৰে বিনামূলীয়াভাৱে। এইখন ফিল আপ কৰি আপোনালোকে জমা কৰিলে 10,000 টকা আপোনালোকে অনুদানটো গ্ৰহণ কৰিব পাৰিব। ইয়াত আপোনালোকক কোড নাম্বাৰ দি দিছিল ব্লকৰ পৰা, যিটো ব্লকৰ পৰা নম্বৰ দিছিল সেই নম্বৰটো আপোনালোকৰ প্ৰযোজ্য হ'ব ইয়াত। সেইখন ফৰ্ম আপোনালোকে ইয়াত পাছপোৰ্ট ফটো একপি লগাব লাগিব। ইয়াত আপোনালোকক আত্মসহায়ক গোটৰ সদস্যাৰ নাম লিখিব কৈছে। সদস্যাগৰাকী আধাৰ কাৰ্ডখনত নাম থকা নামটো আপোনালোকে ইয়াত লিখিব লাগিব। আত্মসহায়ক গোটৰ নামটো আপোনালোকে ইয়াত লিখিব, যিটো আপোনালোকৰ গোটৰ পাছবুকখন চাই লিখিব। আত্মসহায়ক গোটৰ MIS কোড নম্বৰ, এয়া আপোনালোকে সখীসকলৰ সৈতে যোগাযোগ কৰিব। তেওঁলোকে আপোনালোকক এই MIS কোডটো দিব, যিটো 11টা নম্বৰ থাকিব। মনত ৰাখিব, MIS কোডটো 11টা নম্বৰ হ'ব লাগিব, যিটো আপোনালোকে ইয়াত লিখিব লাগিব। আৰু এই ফৰ্মখনত কোনো এটা দাগ নবহুৱাকৈ শুদ্ধকৈ স্পষ্টকৈ আপোনালোকে ফিল আপ কৰিব। মোবাইল নম্বৰ, যিটো আপোনালোকৰ এক্টিভ হৈ থাকে মোবাইল নম্বৰ, ফোন আহে যায়, ৰিচাৰ্জ নথকা একো ফোন নহা নম্বৰ আপোনালোকে নিদিব। যোনটো ফোন মানে এক্টিভ হৈ থাকে সেইটো নম্বৰ দিব। তাৰপিছত জাতি লিখিব, আপোনালোক কোন জাতি সেয়া ইয়াত লিখি দিব। 6 নম্বৰত আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় হয়, যদি নহয় নহয় লিখিব। আৰু আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত হয় নেকি, যদি হয় হয় লিখিব, যদি নহয় নহয় লিখিব। এতিয়া আহিলে বেংকৰ ইয়াত লিখিছে 8 নম্বৰতে ছেভিং বেংক একাউণ্ট নম্বৰ। ছেভিং বেংক একাউণ্ট নম্বৰ লিংক থকা একাউণ্ট নম্বৰ ইয়াত দিব। বেংকৰ লিংক আৰু ছেভিং দুইটাই হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াত আপোনালোকৰ পইচাটো সোমাব, যিটো চৰকাৰে আপোনালোকক দিব। গতিকে আপোনালোকে আপোনালোকৰ লিংক হৈ থকা একাউণ্টটো দিব। যদি আপোনালোকে আধাৰ কাৰ্ডৰ জৰিয়তে পইচা উলিয়াব পাৰে, তেনেহ'লে জানিব যে সেয়া আপোনালোকৰ লিংক হৈ আছে। যদি নোৱাৰে তেনেহ'লে লিংক হৈ থকা নাই, তেতিয়া আপোনালোকে সেই বেংকৰ মূল ব্ৰাঞ্চত গৈ আপোনালোকে লিংক কৰিব লাগিব। বেংকৰ নাম আপোনালোকে পাছবুকখন ল'ব, তাৰ পৰা চাই লিখিব। শাখাৰ নাম পাছবুকতে লিখা থাকে, সেয়া চাই লিখিব। IFSC কোডো লিখা থাকে, আপোনালোকে চাই শুদ্ধকৈ স্পষ্টকৈ লিখিব। আৰু ব্লক লেটাৰত লিখিব সকলো আখৰ। ইয়াত গাঁৱৰ নাম লিখিব দিছে। গাঁৱৰ নাম আপোনালোকে নিজৰ পাছবুকখন চালেও গম পাব। আপোনালোকে এই গাঁৱৰ নামটো লিখোঁতে সদায় নিজৰ গোটৰ পাছবুকখনত যোনটো গাঁৱৰ নাম আছে সেই গাঁৱৰ নামটো লিখিব। তাৰপিছতে আপোনালোকৰ আহিলে 13 নম্বৰ গাঁও পঞ্চায়ত, গাঁও পৰিষদ উন্নয়ন সমিতি, গাঁও উন্নয়ন সমিতি,
MSC সমষ্টিৰ নাম। ইয়াত আপোনালোকে গাঁও পঞ্চায়তৰ নাম লিখিব। তেতিয়া গাঁও পঞ্চায়তৰ নাম লিখিলে আপোনালোকে গাঁও পঞ্চায়তৰ নামটো স্পষ্টৰূপে জানি ল'ব। তাৰপিছতে লিখিব উন্নয়ন খণ্ডৰ নাম লিখিব, জিলাৰ নাম লিখিব আৰু 16 নম্বৰতে আহিছে ক বিধানসভাৰ সমষ্টিৰ নাম। শেহতীয়া সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আয়োগৰ প্ৰতিবেদন অনুসৰি যোনটো আপোনালোকৰ সমষ্টি পৰিছে সেই সমষ্টিৰ নাম আপোনালোকে লিখিব। ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰৰ নং। এই পৰিচয় পত্ৰৰ নম্বৰটো আপোনালোকে ভোটাৰ কাৰ্ডখনত চালে গম পাব, য'ত আপোনালোকক DMW আমাৰ ধেমাজি তেনেদৰে লিখা থাকে, ঠাই ভেদে বেলেগ বেলেগ থাকে। গতিকে আপোনালোকে তাৰ পৰা চাই লিখিব। আৰু ইয়াত গ নম্বৰত আছে ভোট কেন্দ্ৰৰ নাম আৰু ভোট কেন্দ্ৰৰ নং। এই দুইটা আপোনালোকে ভোটাৰ কাৰ্ডখনৰ পাছফালে চাব, তাতে লিখা থাকে। আৰু ইয়াত আপোনালোকে সুন্দৰকৈ স্পষ্টকৈ লিখি দিব। 17 নম্বৰ যদি সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, যদি আপোনাৰ সন্তান আছে তেনেহ'লে কেইটা সন্তান লিখিব কৈছে। 18 নম্বৰত বিদ্যালয়লৈ যোৱা 3 পৰা 14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰযোজ্য হয়, যদি আপোনাৰ আছে তেনেহ'লে ইয়াত লিখিব কৈছে। 3 বছৰৰ পৰা 14 বছৰৰ ভিতৰৰ কন্যা সন্তান যদি আছে। 19 নম্বৰ বিদ্যালয়ত কন্যা সন্তানৰ নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি প্ৰযোজ্য হয়, যদি কন্যা সন্তান 3 পৰা 14 বছৰ বয়সৰ ভিতৰৰ হয় তেনেহ'লে সেই সন্তানক স্কুলত ভৰাইছে নে, যদি ভৰাইছে হয়, যদি নাই ভৰা নহয়। বিদ্যালয়ত কন্যা সন্তান নামভৰ্তি কৰোৱা হৈছে নে নাই, যদি প্ৰযোজ্য হয় লিখিব, আছে যদি হয় হয়, যদি নহয় নহয়। তাৰপিছত আহিলে 20 নম্বৰ অমৃত বৃক্ষ আন্দোলন ৰোপণ কৰা গছপুলিকেইটা জীয়াই আছেনে, ডাঙৰ হৈছেনে সুধিছে। যদি হয় হয়, যদি নহয় নহয় লিখিব। যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছেনে, সেয়াও আপোনালোকে হয় যদি হয়, নহয় যদি নহয় লিখিব। 2021 চনৰ আগত লোৱা মাইক্ৰ' ফাইনেন্স ঋণ বাহিৰে আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন, গ্ৰাম্য মণ্ডল পৰ্যায়ৰ সংগঠন, বেংক বা আন কোনো বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি। যদি 21 চনৰ আগত লোৱা ঋণ পৰিশোধ কৰা হোৱা নাই, গ্ৰাম্য সংগঠন অৰ্থাৎ VO, মণ্ডল পৰ্যায়ৰ সংগঠন অৰ্থাৎ CLF, বেংক গম পাইছে, সেইকেইটাৰ পৰা যদি লোৱা নাই তেনেহ'লে যদি নাই হোৱা তেনেহ'লে নহয় লিখিব। যদি হোৱা নাছিল তেনেহ'লে হয় লিখিব। পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ, অৰ্থাৎ আপোনালোকে যোনটো পইচা লৈছে 10,000 টকা, সেই 10,000 টকাটো আপোনালোকক চৰকাৰে দিব। সেই চৰকাৰৰ পৰা লোৱা সেই 10,000 টকাটোৰ জৰিয়তে আপোনালোকে অৰ্থনৈতিক কাম কাজ কি কৰিব, সেয়া কাৰণে আপোনালোকক গ নম্বৰ চাব কৈছে। গ নম্বৰত আপোনালোকৰ এইখিনি চাওক, অনুদানৰ দ্বাৰা আত্মসহায়ক গোটৰ সদস্যাই গ্ৰহণ কৰিবলগীয়া দৃষ্টান্তমূলক বাণিজ্যিক কাৰ্যকলাপ ইয়াত ধুনীয়াকৈ দিয়া আছে। এফালে অসমীয়াত দিয়া আছে আৰু এফালে ইংৰাজীত লিখা আছে। গতিকে আপোনালোকে সুন্দৰকৈ চাই ল'ব, যোনটো কাম কৰে সেয়া আপোনালোকে এই ঘৰত ভৰাব, 22 নম্বৰ ঘৰটোত ভৰাব। তাৰ পিছতে আছে ঘোষণা পত্ৰ। ঘোষণা পত্ৰখনত আপোনালোকে ইয়াত যেনেদৰে দিছে সকলোবোৰ আধাৰ কাৰ্ডখন চাই ফিল আপ কৰিব ধুনীয়াকৈ। তাৰপিছত আপোনালোকে সেই ঘোষণাখিনি পঢ়ি ল'ব। ঘোষণাখিনি পঢ়াৰ পিছতে আপোনালোকে ইয়াত তাৰিখ আৰু স্থান লিখিব আৰু ইয়াত সদস্যগৰাকীৰ নাম লিখি দিব আৰু ওপৰত সদস্যগৰাকীয়ে চহী কৰিব। ইয়াত আপোনালোকক এটা কথা উল্লেখ কৰি দিছে যে মই নামটো লিখিব, পিতৃৰ নাম বা স্বামীৰ নাম লিখিব। লিখাৰ পিছত ইয়াত কৈছে ইয়াৰ দ্বাৰা ঘোষণা কৰিছোঁ যে ওপৰত প্ৰদান কৰা তথ্যসমূহ মোৰ জ্ঞান আৰু বিশ্বাস অনুসৰি সত্য। অৰ্থাৎ ওপৰত আপোনালোকে যিমানখিনি হয় নহয় আপোনালোকৰ একাউণ্টৰ পৰা আদি কৰি সকলোবোৰ ফিল আপ কৰি আহিলে সেই সকলোবোৰ সত্য বুলি আপোনালোকে ইয়াত ঘোষণা কৰি দিছে। আৰু মই ঘোষণা কৰিছোঁ যে চৰকাৰৰ পৰা লাভ কৰা পুঁজি মই দাখিল কৰা ব্যৱসায়িক পৰিকল্পনা অনুসৰি ব্যৱহাৰ কৰিম। আপোনালোকে এই গ শাখা চাই যোনটো কাম কৰিম বুলি ইয়াত ভৰাইছিলে সেই কামটো কৰিবই, সেইটো কনফাৰ্ম। আপুনি সেইটো কথা আপুনি ইয়াত অনুসৰি ব্যৱহাৰ কৰিম বুলি লিখি দিছে। মই ঘোষণা কৰোঁ যে ওপৰত যিকোনো তথ্য ভুল প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা পুঁজি ঘূৰাই দিয়াৰ বাবে মই দায়বদ্ধ হৈ থাকিম। যদি আপোনালোকে ওপৰত দিয়া তথ্যসমূহ সন্তানৰ পৰা আদি কৰি পুলিৰ পৰা আদি কৰি তথ্যসমূহ যদি ভুল হয় তেনেহ'লে আপোনালোকে চৰকাৰৰ পৰা যি সাহায্য পাব সেয়া ঘূৰাই দিম বুলি আপুনি ইয়াত লিখি দিছে আৰু ইয়াত তলত আপুনি এইডোখৰত চহী কৰি দিব। তাৰপিছতে আপোনালোকৰ সংকল্প পত্ৰ 1 আছে আৰু সংকল্প পত্ৰ 2 আছে। এই সংকল্প পত্ৰ 1 আৰু 2 যদি আপোনালোকে ইংৰাজীত ফৰ্মখন ফিল আপ কৰি আছে তেনেহ'লে অনুগ্ৰহ কৰি এই ইংৰাজী ফৰ্মখনত আপোনালোকে ফিল আপ কৰিব পাৰিব। গতিকে
এতিয়া সংকল্প পত্ৰ এখনত লিখা আছে, ইয়াৰ দ্বাৰা মই নিজৰ নামটো লিখিব, চাৰ্মিৰ নাম লিখিব, বয়স লিখিব আৰু আত্মসহায়ক গোটৰ নাম লিখিব। তাৰপিছতে ইয়াত লিখা আছে যে MIS কোড, এই কোড নম্বৰটো আপোনালোকে আপোনালোকৰ সখীসকলৰ জৰিয়তে লৈ ল'ব। তেওঁলোকে এটা লিংক দিব, সেই লিংকৰ জৰিয়তে আপোনালোকে আপোনালোকৰ নম্বৰটো জানিব। আৰু এয়া মই এগৰাকী কন্যা সন্তানৰ মাতৃ, সেয়ে মই কন্যা সন্তানৰ শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত। মোৰ কন্যাৰ ইতিমধ্যে অংগনবাড়ী কেন্দ্ৰৰ বিদ্যালয়ত নামভৰ্তি হৈছে, তাইৰ শিক্ষাৰ প্ৰতি মই যত্ন ল'ম। যদি কন্যা সন্তান আছে তেওঁলোকে এই ফৰ্মখন ফিল আপ কৰিব আৰু এই সংকল্প পত্ৰৰ তলত ইয়াত তেওঁলোকে চহী কৰিব, যিসকলৰ কন্যা সন্তান আছে। আৰু অৰ্থাৎ পিছলৈ যিসকল ভৱিষ্যতে মোৰ কন্যা সন্তান হ'লেও 3 বছৰ বয়সত মই তাইক অংগনবাড়ী কেন্দ্ৰত বিদ্যালয়ত নামভৰ্তি কৰি তাই শিক্ষাৰ বাবে চেষ্টা চলাম বুলি আপোনালোকে লিখি দিব। আৰু মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য ভুল বুলি প্ৰমাণিত হ'লে চৰকাৰৰ পৰা লাভ কৰা ধন উভতাই দিয়াৰ বাবে মই দায়বদ্ধ হ'ম। গতিকে ফৰ্মখন ভালদৰে পঢ়ি আপোনালোকে ধুনীয়াকৈ ফিল আপ কৰিবৰ বাবে মই আহ্বান জনাইছোঁ। এয়া চাওক, দ্বিতীয়বাৰো একেই সংকল্প পত্ৰত ওপৰখিনি ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াত আপোনালোকে কি বুলি লিখিব, সন্তানৰ কথা, সন্তান আপোনালোকৰ এই ক্ষেত্ৰত মোৰ চাৰ্মিৰ সন্মতি আছে বুলি আপোনালোকে লিখি দিব লাগিব। সেইখন আপোনালোকৰ এজনে স্বাক্ষৰো কৰি দিব ইয়াত, আৰু আপোনালোকে তাত তাৰিখটো লিখিব। তাৰিখটো লিখাৰ পিছত ইয়াত সাক্ষীয়ে চহী কৰি দিব আৰু ইয়াত আবেদনকাৰীয়ে স্বাক্ষৰ কৰিব। এইখিনি আপোনালোকে ধুনীয়াকৈ পঢ়ি ল'ব। ইয়াত ধুনীয়াকৈ লিখি দিয়া আছে যে মই ঘোষণা কৰোঁ যে ওপৰত উল্লেখিত যিকোনো তথ্য, অৰ্থাৎ মই এগৰাকী অনুসূচিত জাতি, অনুসূচিত জনজাতি, মৰাণ সম্প্ৰদায়, মটক সম্প্ৰদায়, চাহ জনগোষ্ঠীৰ অন্তৰ্গত মহিলা, মই মোৰ সন্তানৰ সংখ্যা 4টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। যদি ইতিমধ্যে মোৰ 4টা সন্তান জন্ম হোৱা নাই, তেন্তে মই মোৰ সন্তানৰ সংখ্যা 3টাত সীমিত ৰাখিবলৈ প্ৰচেষ্টা কৰিম। তেনেদৰে আমাৰ বাকী সকলো আছে। মই সাধাৰণ শ্ৰেণী, অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত মহিলা, মই মোৰ সন্তানৰ সংখ্যা 3টাতকৈ বৃদ্ধি হ'বলৈ নিদিয়াৰ সংকল্প গ্ৰহণ কৰিছোঁ। ইতিমধ্যে যদি মোৰ 3টা সন্তান জন্ম হোৱা নাই, তেন্তে মই মোৰ সন্তানৰ সংখ্যা 2টাতে সীমিত ৰাখিবলৈ চেষ্টা কৰিম। গতিকে ইয়াত ওপৰৰ সংকল্প 1ত আপোনালোকৰ যদি কন্যা সন্তান নাই, তেনেহ'লে এখন ফিল আপ কৰিব নালাগে। যদি আছে তেনেহ'লে এখন ফিল আপ কৰিব, আৰু যদি ভৱিষ্যতে হোৱাৰ সম্ভাৱনা আছে তেনেহ'লে ইয়াত আপোনালোকে চহী কৰিব লাগিব। আৰু দ্বিতীয়তে এইখন আপোনালোকে সকলোৱে চহী কৰিব লাগিব। ইয়াত আপোনালোকে এগৰাকী সাক্ষীয়ে চাইন কৰিব লাগিব তাৰিখ দি, আৰু ইয়াত আবেদনকাৰীয়ে চহী কৰিব লাগিব। গতিকে ফৰ্মখন ভালদৰে চাব, একেবাৰে ইজি, দেখি গম পাইছে নহয়। আৰু এইখিনি ফিল আপ কৰাৰ পিছতে লক্ষ্য কৰিব, এখন যদি ইংৰাজীত ফিল আপ কৰি আছে তেনেহ'লে আপোনালোকে ইংৰাজী ঘৰত এইখিনি আপোনালোকে ফিল আপ কৰিব দেই। সংকল্প 1, 2 অসমীয়াত যি আছে, ইংৰাজীটো সেই একেখিনি আছে। আৰু এইফালে চাওক, এইখন হৈছে আপোনালোকৰ ফটো লগাবৰ কাৰণে দিছে। অমৃত বৃক্ষ আন্দোলনৰ অংশৰূপে ৰোপণ কৰা গছপুলি কেইটাৰ ফটো আপোনালোকে ইয়াত দিব লাগিব। GPS কেমেৰাত আপোনালোকে যোনকেই ফটো উঠাইছে সেই ফটো দিব লাগিব। প্লে ষ্ট'ৰত গৈ GPS কেমেৰা ডাউনলোড কৰি আপোনালোকে ফৰ্ম লোৱাৰ পিছত ফটো মাৰিব লাগিব গছপুলি কেইটা যেতিয়া আগতে ৰুইছে। আৰু আপোনালোকে ইতিমধ্যে গম পাইছে, যদি পুলি মৰিছে তেনেহ'লে সেই পুলি পুনৰ ৰোপণ কৰি ল'ব লাগিব। ইয়াত GPS কেমেৰা ফটো উঠাব। ফৰ্ম লোৱাৰ পিছত, এই আবেদন পত্ৰখন লোৱাৰ পিছত ফটো উঠাব লাগিব। আগতে গছপুলি ৰোৱা ফটো নহ'ব। গতিকে এতিয়া লোৱা ফটো ওলাব আৰু ইয়াত আঠাৰ সহায়ত আপোনালোকে লগাব। আৰু মনত ৰাখিব যাতে ফৰ্মখন বেয়া হৈ নাযায়। আৰু একেবাৰে ফৰ্মখনৰ শেষত এয়া আপোনালোকে চাওক, লিখি দিছে উদ্যমিতা পুঁজি। আপোনালোকে এই পুঁজি মূলধনৰ বাবে তলত উল্লেখ কৰা মাপকাঠি অনুসৰি হিতাধিকাৰীসকলক নিৰ্বাচন কৰা হ'ব বুলি লিখিছে। ইয়াত সদস্য এগৰাকী অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত থকা আত্মসহায়ক গোটৰ সক্ৰিয় সদস্য হ'ব লাগিব। সদস্য এগৰাকী বৈধ, কাৰ্যকৰী বা সক্ৰিয় আধাৰ সংযুক্ত ছেভিং বেংক একাউণ্ট থাকিব লাগিব। বেংক একাউণ্ট নথকা সদস্যসকলে আঁচনিৰ বাবে আবেদন কৰাৰ পূৰ্বে এটা একাউণ্ট খুলি ল'ব লাগিব। সদস্যগৰাকীয়ে ফেডাৰেচন, বেংক, বিত্তীয় প্ৰতিষ্ঠান আদিৰ পৰা ঋণ লৈ পৰিশোধ নকৰা আত্মসহায়ক গোটৰ সদস্য হ'ব নালাগিব। যিসকলে 2021 চনৰ পূৰ্বে ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণৰ সুবিধা লৈছে তেওঁলোকক ডিফল্টাৰ বুলি গণ্য কৰা নহ'ব। সদস্যগৰাকীৰ কাৰ্যকলাপ বা উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থাকিব লাগিব। সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামত জড়িত হ'ব লাগিব। সদস্যগৰাকী ব্যৱসায়িক পৰিকল্পনা, এখন বিজনেছ প্লেন সখীসকলৰ সহায়ত আপোনালোকে বনাই ল'বই লাগিব আৰু ফৰ্মৰ লগত আপোনালোকে জমা দিব লাগিব। সদস্যগৰাকী নিজাববীয়াকৈ ন্যূনতম এটা উপাৰ্জনকাৰী কামৰ লগত জড়িত হ'ব লাগিব।
সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ ক্ষেত্ৰত সদস্যগৰাকী ৩টাতকৈ অধিক সন্তান থাকিব নালাগিব। ন্যূনতম জাতি, জনজাতি, অনুসূচিত জাতি, চাহ জনজাতিৰ মৰাণ মটক সম্প্ৰদায়ৰ ক্ষেত্ৰত 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। আত্মসহায়ক গোটৰ সদস্যগৰাকীৰ বৰ্তমান যদি 2টা সন্তান আছে তেন্তে তেওঁৰ সন্তানৰ সংখ্যা 2টাত আৰু যদি তেওঁৰ সাধাৰণ অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্গত তেন্তে তেওঁৰ সন্তানৰ সংখ্যা 3টাত আৰু যদি তেওঁ অনুসূচিত জাতি, জনজাতি, অনুসূচিত মৰাণ মটক চাহ জনগোষ্ঠীৰ অন্তৰ্গত তেন্তে তেওঁৰ সন্তানৰ সংখ্যা 4টাত সীমিত কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদানেৰে সংকল্প পত্ৰ দাখিল কৰিব লাগিব। যদি আত্মসহায়ক গোটৰ সদস্যগৰাকী স্কুললৈ যাবৰ পৰা বয়সৰ কন্যা সন্তান আছে তেন্তে কন্যা সন্তানক কোনো বিদ্যালয়ত নামভৰ্তি কৰোৱা হ'ব লাগিব অথবা ভৱিষ্যতে কন্যা সন্তান জন্ম হ'লে উপযুক্ত বয়সত তাইক অংগনবাড়ী কেন্দ্ৰ বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ প্ৰতিশ্ৰুতি দি সংকল্প পত্ৰত স্বাক্ষৰ প্ৰদান কৰিব লাগিব। অমিত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিটো জীয়াই থকা আৰু বৃদ্ধি হোৱা উচিত। যদি জীয়াই থকা নাই তেন্তে প্ৰপত্ৰ পূৰণৰ সময়ত অথবা প্ৰপত্ৰ জমা দিয়াৰ আগতেও গছপুলি ৰোপণ কৰিব পাৰিব। এইখিনি কথা আপোনালোকে লক্ষ্য কৰিব। তাৰপিছত ফৰ্মখন ফিল-আপ কৰিব। আপোনালোকে ধুনীয়াকৈ 10,000 টকা লাভ কৰি চৰকাৰৰ আঁচনিক সফল ৰূপায়ণ কৰিব বুলি মই আশা কৰিলোঁ আপোনালোকে আজি ব্লগটি বুজি পালে, চালে। তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু যদি কিবা প্ৰয়োজন হয় আৰু যদি আপোনালোকে কমেণ্ট কৰি জনায় তেনেহ'লে মই নিশ্চয় পিছৰ পৰ্যায়ত আপোনালোকক বিজনেছ প্লেন অৰ্থাৎ ব্যৱসায়িক পৰিকল্পনা যিখন ফৰ্ম কেনেদৰে ফিল-আপ কৰিব লাগিব শিকাই দিম। গতিকে কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলত নতুন তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব মোৰ চেনেলটি।